নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমীয়া ভাষা আৰু সাহিত্যৰ লগত জড়িত 10টাকৈ প্ৰশ্ন। আহক আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া ভাষা সাহিত্যৰ জনক কোন? অপশ্যন কেইটা হৈছে ক ভট্টদেৱ, খ হেম সৰস্বতী, গ শ্ৰীমন্ত শংকৰদেৱ, ঘ অনন্ত কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ শ্ৰীমন্ত শংকৰদেৱ। আমাৰ দ্বিতীয় প্ৰশ্নটো হৈছে অসমীয়া গদ্য সাহিত্যৰ জনক কোন? অপশ্যন কেইটা হৈছে ক ভট্টদেৱ, খ হেম সৰস্বতী, গ শ্ৰীমন্ত শংকৰদেৱ, ঘ অনন্ত কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ভট্টদেৱ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শংকৰদেৱে তেখেতৰ ৰচনাত কি ভাষা ব্যৱহাৰ কৰিছিল? ক অসমীয়া ভাষা, খ সংস্কৃত ভাষা, গ ব্ৰজাৱলী ভাষা, ঘ মৈথিলী ভাষা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ ব্ৰজাৱলী ভাষা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মহাভাৰত কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন কেইটা হ'ল ক ৰাম সৰস্বতী, খ হেম সৰস্বতী, গ মাধৱদেৱ, ঘ মাধৱ কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ৰাম সৰস্বতী। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বন্দুকী ছন্দেৰে গীতটোৰ ৰচক কোন? অপশ্যন কেইটা হৈছে ক ৰবীন্দ্ৰনাথ ঠাকুৰ, খ অম্বিকাগিৰি ৰায়চৌধুৰী, গ বংকিম চন্দ্ৰ চেটাৰ্জী, ঘ ভূপেন হাজৰিকা। শুদ্ধ উত্তৰটো হৈছে খ অম্বিকাগিৰি ৰায়চৌধুৰী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অসমীয়া চুটিগল্পৰ জনক কোন? অপশ্যন কেইটা হৈছে ক হেম বৰুৱা, খ লক্ষ্মীনাথ বেজবৰুৱা, গ চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ লক্ষ্মীনাথ বেজবৰুৱা। চিৰ চেনেহী মোৰ ভাষা জননী গীতটোৰ ৰচক কোন? অপশ্যন কেইটা হ'ল ক পাৰ্বতী প্ৰসাদ বৰুৱা, খ মিত্ৰদেৱ মহন্ত, গ আনন্দ চন্দ্ৰ বৰুৱা, ঘ কমল হাজৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ মিত্ৰদেৱ মহন্ত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মমতাৰ চিঠি কবিতাটোৰ ৰচক কোন? অপশ্যন কেইটা হৈছে ক হেম বৰুৱা, খ হেমচন্দ্ৰ গোস্বামী, গ আনন্দ চন্দ্ৰ বৰুৱা, ঘ মিত্ৰদেৱ মহন্ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক হেম বৰুৱা। অসমীয়া ব্যাস বুলি কাক কোৱা হয়? অপশ্যন কেইটা হৈছে ক মাধৱদেৱ, খ শংকৰদেৱ, গ ৰাম সৰস্বতী আৰু ঘ অনন্ত কন্দলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ ৰাম সৰস্বতী। আজি আমাৰ শেষৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি? অপশ্যন কেইটা হ'ল ক মৌচাক, খ ল'ৰা বন্ধু, গ মুকুতা, ঘ বাঁহী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ ল'ৰা বন্ধু। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।